তেতিয়া চলি আছিল দ্বিতীয় বিশ্বযুদ্ধ। 6 আগষ্ট 1945 চন ৰাতিপুৱা 7 বজাত জাপানৰ আকাশত এখন আমেৰিকাৰ বিমান দেখা গ'ল। লগে লগে যুদ্ধৰ সাইৰেন বাজিলে। সেই সময়লৈকে 1945 চনৰ মাজভাগলৈকে জাপানৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছিল, কাৰণ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত আৰু 1945 চনৰ মাজভাগলৈকে জাপানৰ অৱস্থা এনেকুৱা হৈ গৈছিল যে লাগতিয়াল সামগ্ৰী জাপানত নাইকিয়া হৈ গৈছিল। এজন সাধাৰণ লোকৰ কাৰণে জাপানত জীয়াবলৈ বহু কষ্ট হৈ পৰিছিল। পেট্ৰলৰ দাম ইমানেই বাঢ়িছিল যে সাধাৰণ লোকৰ কাৰণে পেট্ৰল ক্ৰয় কৰাটো সহজ নাছিল আৰু জাপানৰ ৰাস্তাত গাড়ী মটৰৰ সংখ্যা একেবাৰে নাইকিয়া হৈ গৈছিল। ইন্ধনৰ নাটনি ইমানেই হৈছিল যে এই বিমানখনক পিছা কৰিবৰ কাৰণে জাপানী সৈন্যৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন নাছিল, যাৰ কাৰণে এই বিমানখনক পিছা কৰিব পৰা নাছিল আৰু এই আমেৰিকান বিমানখনতেই অনা হৈছিল দ্য লিটিল বয় নামৰ এটম বোমটো। 8 বজাৰ লগে লগে আমেৰিকাৰ বিমানখনৰ পৰা দ্য লিটিল বয় নামৰ এটম বোমটো জাপানৰ হিৰোশ্বিমা নামৰ চহৰখনৰ ওপৰত পেলোৱা হৈছিল আৰু বোমটো পেলোৱাৰ 43 ছেকেণ্ড পাছত বিস্ফোৰণ হৈছিল আৰু ইয়াৰ বিস্ফোৰণ ইমানেই ভয়ানক আছিল যে কিছু মুহূৰ্তৰ ভিতৰতেই গোটেই হিৰোশ্বিমা চহৰখন ধ্বংসস্তূপত পৰিণত হৈছিল। কনক্ৰিটৰ বিল্ডিংবোৰৰ বাহিৰে হিৰোশ্বিমাত থকা সকলোবোৰ বস্তু জ্বলি ছাই হৈ গৈছিল। লগে লগে হিৰোশ্বিমা চহৰৰ তাপমাত্ৰা 4000 ডিগ্ৰী চেলচিয়াছলৈকে বাঢ়ি গৈছিল। লগে লগে সমগ্ৰ হিৰোশ্বিমা চহৰখন জ্বলি ছাই হৈ গৈছিল। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতেই হিৰোশ্বিমা চহৰৰ সকলোবোৰ বস্তু জ্বলি ছাই হৈ গৈছিল। এই বিস্ফোৰণত প্ৰায় 70,000 লোকৰ প্ৰাণ গৈছিল আৰু 80,000 লোক আহত হৈছিল। কেইটামান ছেকেণ্ডৰ ভিতৰতে হিৰোশ্বিমা অঞ্চলৰ ঘৰৰ পৰা আৰম্ভ কৰি গছ বন সকলোবোৰ জ্বলি একেবাৰে নাইকিয়া হৈ গৈছিল। বিস্ফোৰণ হোৱাৰ পাছত যেতিয়া গোটেই হিৰোশ্বিমা চহৰখন ধ্বংসস্তূপত পৰিণত হ'ল, তেতিয়া এজন সাংবাদিকে গোটেই হিৰোশ্বিমাৰ বৰ্ণনা লিখিছিল। বোমা বিস্ফোৰণৰ ফলত হিৰোশ্বিমাত প্ৰায় 1,70,000 লোক হতাহত হৈছে, 70,000 লোকৰ মৃত্যু হৈছে আৰু এই তথ্যটো জাপানী সৈন্যই বিশ্বাস কৰা নাছিল আৰু সেইকাৰণে সংবাদ পত্ৰখনৰ যিজন মুখ্য আছিলে তেওঁ সাংবাদিকজনক এই তথ্যটো কমাবৰ কাৰণে নিৰ্দেশ দিছিল আৰু তেতিয়া সাংবাদিকজনে পোনে পোনে কৈছিল যে জাপানী সৈন্য মূৰ্খ হৈছে। তাৰে ঠিক 3 দিন পিছত 9 আগষ্ট 1945 চনত আমেৰিকাই জাপানৰ নাগাসাকি চহৰৰ ওপৰত দ্বিতীয়টো এটম বম পেলাইছিল। দ্বিতীয়টো এটম বমৰ ফলতো প্ৰায় 74,000 লোকৰ মৃত্যু হৈছিলে আৰু প্ৰায় 70,000 লোক আহত হৈছিল আৰু যিসকল লোকৰ মৃত্যু হৈছিল এনেদৰে জ্বলি ছাই হৈ গৈছিল যে তেওঁলোকৰ অস্থিও বিচাৰি পোৱাটো টান। আৰু সেয়াই আছিল পৃথিৱীত প্ৰথমবাৰৰ কাৰণে যুদ্ধত এটম বোমৰ প্ৰয়োগ আৰু তাৰ পিছৰ পৰা আজিলৈকে যিমানবোৰ যুদ্ধ হৈছে কেতিয়াও এটম বোমৰ প্ৰয়োগ কৰা নাই আৰু দ্বিতীয় এটম বোমৰ পাছত জাপানৰ যি ধ্বংস হ'ল তাৰ পাছত জাপানী সৈন্যই আমেৰিকাৰ হাতত আত্মসমৰ্পণ কৰিছিল। নিউক্লিয়াৰ ৱাৰ কিমান ভয়ংকৰ হ'ব পাৰে এই ভিডিঅ'ৰ পৰা হয়তো আপোনালোকে বুজি পালে। 1945ৰ এই ভিডিঅ' আছিলে। 1945ত ইমানখিনি হৈছিলে আৰু এতিয়া হৈছে 2022 আৰু এতিয়া বহুতো দেশ নিউক্লিয়াৰ ৱেপনত বহুত শক্তিশালী। গতিকে এতিয়া যদি কেনেবাকৈ নিউক্লিয়াৰ ৱাৰ হয় তেনেহ'লে এই পৃথিৱী হৈ নাথাকে, সকলোবোৰ ধ্বংস হৈ যাব। আপুনিও নাথাকিব, ময়ো নাথাকোঁ। বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ আপোনালোকে দেখি আছে। আমি দেখিছোঁ যে ইউক্ৰেইনত কেনেকুৱা এটা পৰিস্থিতি হৈছে। সৰুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে মানুহৰ মৃত্যু হৈছে, খোৱা বস্তুৰ অভাৱ, থাকিবলৈ ঠাই নাই, পানী নাই আৰু বিভিন্ন দেশৰ নাগৰিকসকল যিসকল ইউক্ৰেইনত আছে সকলোবোৰে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমি দেখি আছোঁ। Another barrage before dawn. Ukrainian anti-aircraft batteries intercepting a Russian missile over the capital, one of 2 shot down this morning. As the assault closes in on Kyiv, 2.5 million civilians are suddenly on the front line. Firefighters in the suburb of Koshitsa struggle to put out the blaze. Russia says it's not targeting civilians, but this is what happens when you fire missiles at a capital city. For many, it was the second night of cowering in basements and bomb shelters. Doing whatever it takes to keep fear at bay may have been taken back. In the east, close to the Russian border, there was ferocious fighting overnight at Sumy,
The Russians may not have made as much progress as they hoped here, and are suffering casualties too. Back in Kiev, the wreckage of an unidentified Russian aircraft. The odds in this war are massively stacked against Ukraine, but it is fighting back. Paul Adams, Одесса промышленная. Только что склады. А вот это мало похоже на фейерверк. Аня, камеру убери нахуй. Нет! মই ভিডিঅ' বনাই থকা সময়লৈকে যুদ্ধৰ প্ৰায় 9 দিন পাৰ হৈছে আৰু যুদ্ধৰ কাৰণ কি সেইটো মই নকলেও হয়তো আপোনালোকে গম পাইছে ইউক্ৰেইনৰ লগতে ৰাছিয়াৰো ক্ষতি হৈছে কেনেকৈ কাৰণ ৰাছিয়াৰ যিসকল সৈন্যৰ মৃত্যু হৈ আছে সেই সকলোতো এজন মানুহ হয় সেই সকলো কাৰোবাৰ সন্তান হয় সেই সকলো এই পৃথিৱীৰ নাগৰিক হয় গতিকে যেতিয়া দুখন দেশৰ মাজত যুদ্ধ লাগে তেনেহলে মানুহৰে মৃত্যু হয় দেশখনৰ নাগৰিকসকলৰ মৃত্যু হয় তেনেহলে যুদ্ধৰ প্ৰয়োজনীয়তা ক'ত আজি বৰ্তমান সময়ত সকলোৰে মুখত এটাই কথা যে ওয়াৰ্ল্ড ওয়াৰ 1 আৰু 2 আমি কিতাপত পঢ়িছো গতিকে বৰ্তমান ওয়াৰ্ল্ড ওয়াৰ 3 চাবলৈ মন ওয়াৰ্ল্ড ওয়াৰ 3 হক সকলোৰে উৎসুকতাৰে বাট চাই আছে কিন্তু মই এটা কথা কওঁ যদি ওয়াৰ্ল্ড ওয়াৰ 3 হয় তেনেহলে ওয়াৰ্ল্ড ওয়াৰ 4 কেতিয়াও নহয় কাৰণ বৰ্তমান সময়ত সকলো দেশৰ লগতে প্ৰায়বোৰ দেশৰ লগতে নিউক্লিয়াৰ ৱেপন আছে আৰু কেনেবাকৈ যদি ওয়াৰ্ল্ড ওয়াৰ 3 হয় তেনেহলে নিশ্চয় নিউক্লিয়াৰ ওয়াৰ হ'ব আৰু নিউক্লিয়াৰ ওয়াৰ হোৱাৰ লগে লগে গোটেই পৃথিৱী ধ্বংস হৈ যাব 1945 চনৰ ভিডিঅ'টোতে আপোনালোকে হয়তো গম পাইছে তেনেহলে 2022 যদি হয় কেনে ধৰণৰ সমস্যা হ'ব একো ভাবিবই নোৱাৰে নাইকিয়া হৈ যাব আৰু এই বিশ্ব ব্ৰহ্মাণ্ডখনত পৃথিৱী বুলি যে এটা গ্ৰহ আছে সেইটো নাইকিয়া হৈ যাব আৰু আপুনি যদি ভালকৈ ভাবে ইমান ডাঙৰ ইউনিভাৰ্সত আমি অকলে আছো এতিয়ালৈকে যিমান দূৰলৈকে আমি জানিব পাৰিছো দেখিব পাৰিছো তাৰলৈকে কতো জীৱৰ এতিয়ালৈকে সন্ধান পোৱা নাই আমাৰ অস্তিত্ব কি আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ অস্তিত্ব ক'ত আমি ক'ত আছো গতিকে যুদ্ধ কৰি এই সুন্দৰ জীৱনটো কিয় ধ্বংস কৰিব লাগে ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জনাম যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ মূল কাৰণ কি নাটো কি হয় সোভিয়েট ইউনিয়ন কি হয় কিয় এই যুদ্ধ হৈছিল আগতেও কিয় হৈছিল সকলোবোৰ মই নেক্সট ভিডিঅ'টোত কভাৰ কৰিম আৰু লগতে আৰু এটা ভিডিঅ'ত মই কভাৰ কৰিম যে আমাৰ অস্তিত্ব ক'ত আমি কোন হয় আমি ক'ত আছো আজিৰ কাৰণে ইমানেই ধন্যবাদ